तो हेलो नमस्कार एंड वेलकम बैक टू माय न्यू वीडियो। तो कैसे हो आप लोग? आशा करो আপোনালোক সকলো ভালে আছে। আৰু কি কম, এতিয়া মই আছোঁ মামাঠেত আৰু মই এতিয়া পৰীক্ষা দিব যাব ওলাইছোঁ এড্ৰি থাৰ্ড গ্ৰেডৰ হাই ছেকেণ্ডেৰী পাছৰ যোনটো পোষ্ট আছে সেইটোৰ কাৰণে এতিয়া মই পৰীক্ষা দিব যাব ওলাইছোঁ। আৰু কি কয় মামী মোক কৈ আছে মই বোলে গা ধোৱা নাই, গা ধুৱাকৈ যাব ওলাইছোঁ পৰীক্ষা। তো এতিয়া কি হৈ আছে আৰু এইগিলাখান কৈ আছোঁ, কি অলপমান আগত কৈ আছোঁ। এতিয়া যাওঁ অলপমান ফলকান যাম বুলি ভাবিছোঁ। তো এতিয়া বলক গাইজ যাই কিনে গোটেই দেখি আছোঁ আপোনালোকক। এতিয়া বৰ্তমান মই বহুত মোবাইলেদি ভিডিঅ' কৰি আছোঁ, অলপ দেৰিকৈ মোৰ মোবাইলেদি ভিডিঅ' কৰিম। তো বলক গাইজ। তো গাইজ মই আছোঁ এতিয়া মামাঠেত, মানে মামাঠেৰ পৰা যাই আছোঁ পৰীক্ষা চেণ্টাৰলৈকে। পৰীক্ষা আছে ৰিহাবাৰীত। এখন চব ভূটান পাহাৰ ইয়াৰ পৰা বঢ়িয়াকৈ দেখা পায়। কি বঢ়িয়া চিনাৰী নাই দেখাই দিছোঁ। এই মোক চাই লওঁ একবাৰ। মই যাই আছোঁ মামাৰ লগত, এইটো মামাই গাড়ী চলাই আছে। আৰু কি ক'ম, এতিয়া ৰিহাবাৰীৰ ফালে যাই আছোঁ। তো বলক গাইজ। তো গাইজ বৰ্তমান আমি এতিয়া পালোঁ নিত্যানন্দ। এতিয়া আমি যাম এইফালে। গুগল মেপছত দেখাই আছোঁ আমি কোনফালে যাই আছোঁ। তো গাইজ বৰ্তমান আমি আছোঁ ইয়াত আৰু আমি যাই আছোঁ ইয়াত যাই আছোঁ। মানে ইয়াত আছে মোৰ এই স্কুলখন। এয়া হ'ল স্কুলখন, হায়াৰ ছেকেণ্ডেৰী স্কুল। আৰু এইটো হ'ল কালদিয়া নদী, কালদিয়া নদীৰ পাৰতে মানে। তো আমি যাই আছোঁ এতিয়া তালৈ। তো বলক গাইজ তাত কি হৈ আছে কি হোৱা নাই মানে দেখাই আছোঁ আৰু। হেলমেট খুলি দিলোঁ আৰু চাই লওক মানে চুলি কেইডাল চাই লওক নাই কৰা না। আৰু কি কয় এতিয়া যাই আছোঁ পৰীক্ষা দিবা। মামাই গাড়ী চলাই আছোঁ। এতিয়া আমি নিত্যানন্দ পাৰ আহিছোঁ, আমি যাই আছোঁ ৰিহাবাৰী। কেইবাৰ বোকা তাও থাকে বাৰে কেইবাৰ বোকা বন্ধকাল অলপ তো গাইজ জাগাখিনি চিনি পাইছে না নাই গম নাপাওঁ। এইখিনি কোনখিনি জাগা যদি জানে কমেণ্ট কৰি জনাওক। কৈ আছোঁ অলপমান আগত কি পাম অলপ কি নাপাওঁ মানে এটা আগতে অহা জেগা, আগতে ভিডিঅ'ত দেখুৱাইছিলোঁ এইটো জেগা মানে এইকাৰণে সুধিছোঁ। তো এতিয়া যাই আছোঁ আমি অলপমান আগত এখন গেট পাম, গেটখন দেখালে আপোনালোকে চিনি পাব আমি কোনখিনি ঠাইত আছোঁ বৰ্তমান। তো এতিয়া বলক গাইজ এতিয়া ভিডিঅ' কৰিব নোৱাৰোঁ আৰু এনেকৈ মানে পালোঁ গেটখন দেখাই কিনে ভিডিঅ'টো এণ্ড কৰি দি আছোঁ। তো বলক। এইখনে গেটখন, এইখন গেট চিনি পাইছে না গেটখন? মানে ভগেশ্বৰ মন্দিৰৰ গেটখন এইখন। এতিয়াই মই ক'লোঁ আৰু। তো এতিয়া মিনি ভ্লগ বনাওঁ এটা, বলক গাইজ। তো গাইজ আমি পাই গ'লোঁ আমাৰ স্কুলখন চেণ্টাৰটো। এইটো চেণ্টাৰ আমাৰ, এইটো চেণ্টাৰ। ইয়াতে পৰীক্ষা হ'ব আমাৰ। তো গাইজ চাই থাকক আৰু। এতিয়া আহি পালোঁ আমাৰ চেণ্টাৰটো আৰু আমি পূৰা চাই লওঁ, কনফাৰ্ম কৰি লওঁ এইটো হয় না নহয় চেণ্টাৰটো। আৰু কোনটো ৰুমত পচোঁ এইটো চাই লওঁ। বাহিৰত মাৰি দিছোঁ এখন পোষ্টাৰ, তাতে চাব লাগিব। আৰু ইয়াৰে ঠাই কিন্তু চাই লওঁ না, কি বঢ়িয়া লাগিছে একদম পূৰা। আৰু স্কুলখনৰ ভিতৰখনো বঢ়িয়া লাগিছে মানে কৈ আছোঁ আৰু কেনেকুৱা। তো গাইজ আগতে পৰীক্ষাটো দি আহোঁ, দি আহি কিনে কৈ আছোঁ কেনেকুৱা হৈছে কি হৈছে পৰীক্ষাটো এনেও বঢ়িয়া হৈছে। মানে দি আহিয়ে ভইচ অভাৰ কৰি আছোঁ এতিয়া, সেইকাৰণে গমেই পাওঁ আগতে বঢ়িয়া হৈছে পৰীক্ষা, পিছত হ'ব। তো গাইজ এতিয়া আমি আহিছোঁ ঘূৰি আৰু আমি এতিয়া যাই আছোঁ মামাৰ তাকে। গাইজ পৰীক্ষা বঢ়িয়া হৈছে, মানে কিয় বঢ়িয়া হৈছে কৈ আছোঁ বলক। মামাৰ ঘৰত যাই কিনে কৈছোঁ কিয় বঢ়িয়া হৈছে। তো আগতে এতিয়া যাই লওঁ, পূৰা একদম কেম্বা লাগছে, গা চা একদম গৰম লাগি আছে গাইজ। যাই কিনে গা চা ধুই কিনে আপোনালোকক কৈছোঁ কি হৈছে কিয় নাই এক্সামত তাতে বলক। 3,000 years later. তো গাইজ যোৱাকালি ভিডিঅ'টো শেষ কৰা নহ'ল আৰু কি কয় এতিয়া আমি আছোঁ বৰ্তমান পাঠশালাত। এতিয়া পাঠশালাত আহিছোঁ আমি দাদা আৰু মই আহিছোঁ। এতিয়া তেল ভৰাওঁ, তেল ভৰাই কিনে কৈছোঁ এক্সাম কিয় বেয়া হ'ল। মানে একদম বেয়া হৈছে এক্সাম, একদম ঘাটিয়া থাৰ্ড কোৱালিটি ল' ক্লাছ এক্সাম হৈছে। এতিয়া তেলটো ভৰাই লওঁ, কৈ আছোঁ তাৰে পিছত। তো এতিয়া আমি আছোঁ এতিয়া পাঠশালাত হোটেলত, এয়া চাই লওঁ পূৰা। তো পৰীক্ষা কি হ'ল, কি হৰণ বাজে থাকে। তো মোৰ পৰীক্ষা কেনে হ'ল বৰ ভিডিঅ' এটা দি আছোঁ, লিংকটো ডিছক্ৰিপশ্যনত দিম আৰু কমেণ্টতো পিন কৰি দি দিম। সেই ভিডিঅ'টো চাব, বৰ ভিডিঅ'টো চালি মোৰ পৰীক্ষাটো কেনে হৈছে গম পাই যাব। তো আজিৰ এই ভিডিঅ'টো এইখিনিতে চেছ কৰি দিলোঁ। মানে আৰু কিমান দেখোঁ, ইমান লম্বা ভিডিঅ'টো এনে বৰিং পায় আপোনালোকে, সেইকাৰণে আজি খাতা বনাইছোঁ। তো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিব এনেকুৱা আৰু বহুত অদ্ভুত আহিব। তো ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ। বাই বাই।